Hey everyone, আজিৰ ভিডিঅ'ৰ কেইটামান ইংৰাজী শব্দৰ অসমীয়া অৰ্থ হ'ল মলাৰ মলাৰ মানে জামু দাঁত বা গুৰি দাঁত ৰক ৰক মানে শিল পাথৰ বা উপল বুলিও কয় তাৰপিছত আছে পিক এক্স মানে গাতিয়া তাৰপিছত কলম স্তম্ভ বা খুঁটা ৱাল দেৱাল বা বেৰ বা প্ৰাচীৰ বুলি কয় তাৰপিছত আছে বিটাৰ গোৰ্ড মানে তিতা কেৰেলা তাৰপিছত আছে হাউচফ্লাই মানে মাখি তাৰপিছত ভাৱেল মানে স্বৰবৰ্ণ বা স্বৰধ্বনি তাৰপিছত আছে ট্ৰেক মানে লানি বা পথ তাৰপিছত পাউডাৰ মানে গুড়ি বা চূৰ্ণ তাৰপিছত আছে ড্ৰেগন ফ্ৰুইট মানে হ'ল মকুৱা বা মৌকা কয় লিচি মানে লেচু বা লিচি তাৰপিছত এলিফেণ্ট আপল মানে ঔটেঙা বা পাঁচফল নেক্সট আছে কিং কিং মানে হ'ল ৰজা বা ভূপতি বা নৃপতি তাৰপিছত বাছাৰ মানে কচাই নেক্সট আছে মেট মানে দলিচা ধাৰি বা পাতি তাৰপিছত বিকজ মানে কাৰণ বা কিয়নো তাৰপিছত বিটল মানে হ'ল গোবৰুৱা তাৰপিছত অইণ্টমেণ্ট মানে মলম অবলেপ বা অনুলেপ শেষত লিজাৰ্ড মানে জেঠী বা গৃহাপিকা বুলি কয় তো আজি এইখিনিয়ে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ